জুনাইট টেক সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ বিষয়টো হৈছে আপুনি যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডখন হৈছে নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব। আপোনাৰ ৰেচন কাৰ্ডৰ ষ্টেটাছটো আপুনি আপোনাৰ নিজৰ মোবাইল ফোন নাইবা কম্পিউটাৰ সহায়ত আপুনি চেক কৰি ল'ব পাৰিব আৰু আপোনাৰ লিষ্টখন ৰেচন কাৰ্ডৰ যিখন লিষ্ট আছে সেই লিষ্টখন আপুনি কেনেকৈ PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিব সেই সকলো বিষয়ে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদিহে আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে বলক মোৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আপুনি মোবাইল ফোন নাইবা লেপটপৰ যিকোনো ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰিব NFSA। এইটো টাইপ কৰাৰ পিছতে আপুনি অকণমান সময় ৱেইট কৰিব। তাৰপিছতে আপোনাৰ সন্মুখত এটা পেজ খোল খাই আহিব। প্ৰথম যিটো লিংক দেখা পাইছে এই লিংকটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত আপুনি দেখা পাইছে ইয়াতে দেখা পাইছে অল একচেপ্ট, আপুনি এইটো অল একচেপ্ট কৰি দিব। তাৰপিছতে আপুনি ৰেচন কাৰ্ড এই যিটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। আপুনি ইয়াত দেখা পাইছে ভিউ ৰেচন কাৰ্ড ডেশবৰ্ড আৰু ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল, আপুনি এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি আপোনাৰ ষ্টেটখন আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব, ইয়াতে আপুনি অ'কে কৰি দিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। কেপচাৰ কোড এটা ফিল আপ কৰিব আহিছে, আপুনি কেপচাৰ কোডটা ফিল আপ কৰি দিব। আপুনি কেপচাৰ কোডটো ফিল আপ কৰি লোৱাৰ পিছতে ভেৰিফাই যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। এই পেজটো আপুনি আপোনালোকক দেখুৱাৰ কাৰণে অকণমান পেজটো জুম কৰি লৈছোঁ। ষ্টেট আপোনাৰ চিলেক্ট হৈয়ে থাকিব। ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লোৱাৰ পিছত DFSO এইটো আপুনি চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰি লোৱাৰ পিছতে তাৰপিছত নেক্সট দেখা পাইছে TFSO এইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে নেক্সট আপুনি FPS এইটো আপুনি চিলেক্ট কৰি ল'ব। FPF এইটো হৈছে আপোনাৰ যিখন ডিলাৰৰ বাবে আপুনি আবেদন কৰিছিলে সেই ডিলাৰজনৰ আপুনি নাম ইয়াতে দেখা পাব। আপুনি আপোনাৰ ডিলাৰজনৰ নাম আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে আপুনি স্কিম চিলেক্ট কৰি ল'ব। ইয়াতে অল চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে নেক্সট আপুনি ষ্টেটাছ এইটো আপুনি অল চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত শ্বৰ্টিং এটা অপশ্যন আছে, এই শ্বৰ্টিং অপশ্যনটোত আপুনি ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ এইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত RC ডিটেইলছত আপুনি অল চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিপৰ্ট নেম এইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত পেজটো অকণমান তাৰপিছত আপুনি দেখা পাইছে ভিউ ৰিপৰ্ট। এই ভিউ ৰিপৰ্ট যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব। এইটো পেজত আপোনাৰ ৰেচন কাৰ্ডৰ নামটো আপুনি দেখা পাব। আপোনাৰ এইখন লিষ্টত যদি আপোনাৰ নামখন আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড ইছ্যু হৈছে। আপুনি ইয়াতে আপোনাৰ নামখন বিচাৰি ল'ব। তাৰপিছত আপুনি এই অপশ্যনটো দেখা পাইছে এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বহুকেইটা অপশ্যন দেখা পাইছে। ইয়াতে PDF যিটো অপশ্যন আছে এই PDF অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত লিষ্টখন ডাউনলোড হৈ আহিব। আপুনি পৰৱৰ্তী সময়ত ভালকৈ চিলেক্ট কৰি ল'ব পাৰিব। এই PDF লিষ্টখনত আপুনি আপোনাৰ এনেধৰণে ৰেচন কাৰ্ডৰ PDFখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি আপুনি চেক কৰি ল'ব পাৰিব। এনেধৰণে আপুনি আবেদন কৰা ৰেচন কাৰ্ডৰ এপ্লিকেশ্যনখন আপুনি চেক কৰি ল'ব পাৰিব। আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নামখন অন্তৰ্ভুক্ত হৈছে নে নাই সেইটো আপুনি ইয়াৰ পৰাই বিচাৰি উলিয়াব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।